হিংসা ধুমুহাই সেই বৃক্ষৰ ওপৰত ভীষণ আঘাত কৰিলেও দুৰ্বৰ ভক্তি হিমালয়ৰ দৰে অচল দুৰ্বৰ হৰি ভক্তিয়ে মোক অস্থিৰ কৰি তুলিছে। যাওঁ মই বালকৰ ৰূপ লৈ উত্তান ৰাজ্যত থাকি ধ্ৰুৱক পৰীক্ষা কৰোঁ। নাৰদৰ সেৱা কৰিব প্ৰভু। উঠা দেৱঋষি। প্ৰভু দেৱঋষি, আজিনো কি দেখিলো? চিন্তামগ্ন হোৱাৰ অৰ্থ বা কি? বিষ্ণু ভক্তৰ চিন্তা থাকে জানো? নিশ্চয় প্ৰভু, নিশ্চয় বিষ্ণু ভক্তৰ চিন্তা নথকাই ভাল। কিন্তু বিষ্ণুৱে যে কতবা পাহৰি যায় তাৰ বাবেহে চিন্তা কৰিব লগত পৰিছো প্ৰভু। কৰ্তব্য কি কৰ্তব্য পাহৰিলো দেৱঋষি? চালনা, ভীষণ চালনা কৰিছে কিয় হে মধুসূদন? আপোনাৰ কৰ্তব্য তেন্তে মই হেৰুৱাব লাগে। নিশ্চয়, নহলে দেৱঋষি নাৰদ নামৰ সাৰ্থকতা কৰ। নাৰায়ণ নাৰায়ণ, নাৰদ নাম লোৱাৰ বাবে মোৰ জীৱন ধন্য। প্ৰভু দেৱঋষি, নাভি পদ্মৰ পৰা ব্ৰহ্ম স্বজন হল। প্ৰজাপতিয়ে প্ৰজা সৃষ্টি কৰিলে, প্ৰজা যেনিবা তিনিও লোকে উপচি পৰে। প্ৰজাপতিৰ কৰ্তব্য সম্পূৰ্ণ হবনে প্ৰভু? এই সৰ্জিত প্ৰজাসকলৰ বাবে এটি সুগম
পথ দি যাব নালাগিব জানো? যদি মই এই পথ দেখুৱাব লাগে তেন্তে দেৱঋষিয়ে ত্ৰৈলোক্যত বীণ বজাই শ্ৰী নাৰায়ণ নাৰায়ণ কৰি ফুৰাৰ লাভ কি? নাৰায়ণ নাৰায়ণ চালনাকাৰী যে চালনাত পাৰ্গত এই কথা মই আগেই বুজিব লাগিছিল। প্ৰভু, দেৱঋষি, সমগ্ৰ সৃষ্টি চলিছে আপোনাৰ ইংগিতত। সেই ইংগিতৰ শিক্ষা দিলেহে মই আপোনাৰ গুণপ্ৰচাৰ সুবিধা কৰিব পাৰোঁ। প্ৰভু, দেৱ মহৰ্ষিয়েনো কি কৈছে মই ধৰিবই পৰা নাই। নাৰায়ণ নাৰায়ণ প্ৰভু, জগতত ভক্তৰ এটি অপূৰ্ব নিদৰ্শন নিশ্চয় প্ৰয়োজন। সেই নিদৰ্শনকে লৈ ভৱিষ্যত মানৱ সমাজে যাতে সহজে মুক্তিপথ বিচাৰি উলিয়াব পাৰে তাৰ বাবে চিন্তা নকৰে জানো জনাৰ্দন? নকৰিম কিয় দেৱঋষি? প্ৰভু, সেয়েহে ভক্তৰ ৰক্ষাৰ্থে যুগে 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 মই অৱতাৰ হে মোৰ প্ৰাণ গোপাল, দীনবন্ধু নাৰায়ণ। প্ৰভু, দেৱঋষি, মনুপুত্ৰ প্ৰিয়বত নিবিড় অৰণ্যলৈ গ'ল হৰিৰ আৰাধনাৰ হেতু। ৰজা হ'ল উত্তানপাত অৰ্থাৎ প্ৰিয়বতৰ ভাতৃ। প্ৰভু, সংসাৰৰ মায়াজালত বান্ধ খাই আপোনাক জানো ভজন কৰিব নোৱাৰি? প্ৰভু, সেই বিষয়টি যুগুত ব্যৱস্থা তুমিয়ে কৰা দেৱঋষি। প্ৰভু, উত্তান পাদৰ পত্নী সুনীতি বিষ্ণু ভক্তা, কিন্তু গুৰুজীৰ মন্ত্ৰণাত বিষ্ণু ভক্ত ৰজায়ো যে নিজৰ প্ৰকৃত পথ পাহৰি গৈছে। নাৰায়ণ অন্যহাতে দেৱৰীকো বৈকুণ্ঠত নিশ্চিন্তে কাল কটাইছে। অদ্ভুত কথাহে। নাৰায়ণ প্ৰভু, আপোনাৰ কথাৰ প্ৰত্যুত্তৰ বিচাৰি উলিয়াবলৈ মই অপাৰগ। কিন্তু প্ৰভু, এটা কথা আপুনি জানিও নজনাৰ ভাও ধৰি নিচেই মোক দোষাৰোপ কৰিছে। প্ৰভু, পঞ্চবয়সীয়া বালক ধ্ৰুৱ মাহী মাকৰ প্ৰকোপত পৰি প্ৰীতি স্নেহৰ পৰা বঞ্চিত হৈছে। প্ৰভু, দেৱী সুনীতিৰ অন্তৰত ই এক মহান দুখ। প্ৰভু, মোৰ মনে এই ধ্ৰুৱৰ জৰিয়তে সৃষ্টিৰ কাৰণে এক অপূৰ্ব নিদৰ্শন দাঙি যাব পাৰিলেই সুন্দৰ নহ'ব জানো? প্ৰভু, সেয়েহে কৈছো সকলো কথা জানিও মোৰ পৰামৰ্শৰ বাবে বাট চোৱাটো দেৱৰীৰ পক্ষে উচিত হৈছে জানো? কিন্তু প্ৰভু, এটা কথা মই নিশ্চয় চিন্তা কৰিব লগাত পৰিছোঁ। পঞ্চবয়সীয়া বালক ধ্ৰুৱ ইমান কম বয়সতেই হৰিৰ পৰায়ণ হ'ব পাৰিবনে নোৱাৰে তাক লৈ মোৰ কিন্তু সন্দেহ হয়। প্ৰভু, তথাপি জনাৰ্দন আপোনাৰ আজ্ঞা শিৰোগত কৰি এই গুৰুত্বৰ কাৰ্যভাগ সাধিবলৈ মই নিজকেই কৰিম প্ৰস্তুত। প্ৰভু, এই নিত্যিৰ নাৰদক তুমি কৰিবা সহায়। তথাস্তু। মঙ্গলম ভগবান বিষ্ণু, মঙ্গলম গরুড়ধ্বজ, মঙ্গলম পন্দরীকাক্ষ, মঙ্গলায় বৈকুণ্ঠ ভ্রমণে দেখিলু নয়নে, দেবনা রায়ণ হরি। প্রভু রাতুল চরণতে
পূর্বাজে নুঝু নুঝুনু করি নুঝু নুঝুনু করি প্রভু ভগবন্ত অনন্ত ঈশ্বর প্রপন্ন জনতাজন তুমি প্রিয়তম পরম দেবতা তুমি প্রিয়তম পরম দেবতা জানিয়া ললু হরণ জানিয়া ললু হরণ হরি রাম রাম কৃষ্ণ রাম 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 হরি রাম কৃষ্ণ রাম 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 Hey